Hello everyone. এফালে মই খাবলৈ লৈছো এটা চুকুপাই মই বিৰাটেই ভাল পাওঁ এটো খাই পিনি কি খাও কি নাখাও লাগিলে তে দুপৰীয়া টাইমত তাকে বলো চুকুপাই তাকে খাই লওঁ সেইবুলি আৰু তাৰ পৰা মানুহজন আহিব অলপ পাছতে ৰাতিপুৱা আকৌ তেওঁ একদম সিম্পল কৈ খুৱাই পঠালো এখন সবজি কৈছিলে দেই আজি ইমান হুণ্ডা আজি খাওকচোন অহাৰ পাছত ভাল কিবা এটা বনাই থম জক বুলি কলো তাৰ পৰা আকৌ এতিয়া কলো যেতিয়া বনাবই লাগিব নহয় তাৰ পৰা কিনো বনাও বলকচোন আজি ৰ'দটো নাই দিয়া কিন্তু ইমানে গৰম দিছে একদম চুলিখিনি ওপৰত বান্ধি লৈছো চাওকচোন কি জানো হৈছে নহয় বতৰটো বৰষুণ মাজে মাজে দি থাকে কিন্তু গৰমটো উঠি আছে হেয়াই আৰু আপোনালোককো দেখাও কি বনাও বলকচোন একদম সিম্পল বনাম কিবা এটা দেই বেলেগটো মাছ মাংস আনিবলৈ তেনেকৈ নাই মানে আছে ওচৰত কিন্তু যাবলৈ সুবিধা নাই অকলে যেটো অকমান ওলাই যাব লাগে সেইকাৰণে ঘৰত যি আছে তাকে বনাম আৰু কিবা এটা এফালে মই বনালো ক্ৰিমি এগ কাৰি ইয়াতে বৰ বিশেষ একো দিয়া নাই একেবাৰে সিম্পল কৈ বনাইছো এফালে তাৰ লগত খাবলৈ শুকান ৰুটি লৈছো তেল ৰুটিটো মানুহজনে বেয়াই পায় মই আজিকালি অকমান বেয়াই পাওঁ সেইকাৰণে শুকানে বনালো আৰু মাছ মাংস নাথাকিলেও আপোনালোকে আলহী আহিলে কেতিয়াবা এনেদৰে বনাই খুৱাব পাৰিব মই ইয়াৰ ৰেচিপি ভিডিও আপোনালোকলৈ আগবঢ়াম বাৰু